সাবস্ক্ৰাইব কৰক জনটেক চেনেলক আৰু লেটেষ্ট টেকন'লজি ৰিলেটেড ভিডিঅ' চাবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই মোৰ আন এটা ভিডিঅ'ত। আপোনালোকক দৰ্পণ সম্পৰ্কে যিবোৰ আপোনালোকে মোক কমেণ্ট জগত জনাইছিল, সেই কমেণ্টত আপোনালোকৰ প্ৰত্যেকটোৰে এনচাৰ দিবলৈ মই চেষ্টা কৰিছোঁ। আৰু আপোনালোকে আপোনালোকে মোক সুধিছে ইনষ্টাগ্ৰামত, আপোনালোকে এতিয়ালৈকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, দেন জনটেক অফিচিয়েল আপোনালোকে এনেকৈ ইনষ্টাগ্ৰামত চাৰ্চ কৰক আৰু আপোনালোকে মোক ফ'ল' কৰক। আৰু আপোনালোকৰ যদি এনি কুৱেৰি কিবা সুধিবলগীয়া আছে এই সম্পৰ্কে, দৰ্পণ সম্পৰ্কে আৰু অসম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল সম্পৰ্কে আপোনালোকে মোক সুধিব পাৰে। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে যেতি নামৰ কাষৰ ৰং আছে বুলি ক্লিক কৰি এতিয়া ছাবস্ক্ৰাইব কৰি থওক। চ' ফ্ৰেণ্ডছ, আপোনালোকে জানেই আপোনালোকৰ যিখিনি আপোনালোকৰ প্ৰচেছ আছে দৰ্পণৰ, ইয়াত 10 ডিজিট মোবাইল নম্বৰ, ডেট অফ বাৰ্থ আৰু 4 ডিজিট পিন আপোনালোকে দি পেলাই লগ ইন কৰিব লাগিব। তাৰপিছত ফ্ৰেণ্ডছ, আপোনালোকে 20 ছেপ্টেম্বৰ আপোনালোকৰ যিটো সময় আছে সেইটো ৰিঅ'পেনিং হ'ব। আপোনালোকক মই কৈ আছোঁ প্ৰত্যেকটো ভিডিঅ'ত, আপোনালোকে মোৰ ভিডিঅ'সমূহ ভালকৈ চাওক। তাৰপিছত আপোনালোকে মোক কুৱেশ্যন সুধিব আৰু আপোনালোকৰ যদি কিবা ডাউট থাকে আপোনালোকে মোক এনি টাইম এনিৱেৰ আপোনালোকে মোক সুধিব পাৰে, তাত একো প্ৰব্লেম নাই। আপোনালোকৰ প্ৰত্যেকটো কুৱেশ্যনৰ মই এনচাৰ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ 20 ছেপ্টেম্বৰ যি ৰিঅ'পেনিং হ'ব, সেইসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ যি প্ৰব্লেম আছে সেইসমূহ প্ৰব্লেমৰ সকলোবোৰ ছল্ভ হ'ব, সকলোবোৰ চলিউশ্যন হ'ব। আপোনালোকে একো টেনশ্যন ল'ব নালাগে ফ্ৰেণ্ডছ। আৰু যদি এইটো ভিডিঅ' সম্পৰ্কে আপোনালোকে কিবা বুজি পোৱা নাই, তেন আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওক, ইনষ্টাগ্ৰামত জনাওক, আৰু আপোনালোকে মোক ফেচবুক পেজতো জনাব পাৰে, জনটেক ফেচবুক পেজতো জনাব পাৰে। চ' ফ্ৰেণ্ডছ, আপোনালোকে যি আপোনালোকৰ প্ৰব্লেম আছে সেইবোৰ আপোনালোকে মোক জনাওক। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টোলৈ আগবাঢ়ো আহক। আপোনালোকে বেয়া নাপাব, আপোনালোকৰ সুবিধাৰ কাৰণে মই আজি এইটো ভিডিঅ' বনালোঁ যে আপোনালোকৰ সকলোবোৰৰ ৰিপ্লাই মই দিম ভিডিঅ' সহকাৰে। যে মোক সুধিছে দাদা মোৰ এডমিটৰ ডেট অফ বাৰ্থ ভুল আহিছে, মানে ক'ত ঠিক কৰিব পাৰিব? তেওঁ ঠিক কৰিব পাৰিব আপোনালোকৰ যদি এছেকত আহিছে দেন এছেকৰ পৰ্টেলত যাব লাগিব। দেন আপোনাৰ যদি সেৱাত আহিছে দেন আপোনালোকে সেৱা পৰ্টেলত যাব লাগিব। তাৰমানে এছেক মানে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আৰু সেৱা মানে হ'ল ছেকেণ্ডেৰী এডুকেশ্যন ব'ৰ্ড অফ আছাম। আপোনালোকে তাত গৈ আপোনালোকে ঠিক কৰিব পাৰিব। ইয়াৰ ওপৰত মই ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই লওক। তাৰপিছত দিছে ৱেটিং লিষ্ট কেনেকৈ চাই। ৱেটিং লিষ্ট আপোনালোকে দৰ্পণত গৈ চাব পাৰে, আপোনালোকৰ দৰ্পণৰ প্ৰফাইলটো খুলি চাব পাৰে। ৱেটিং লিষ্ট আপোনালোকে সেনেকৈ চাব পাৰিব। তাৰপিছত দিছে ফ্ৰেণ্ডছ, ৱেটিং লিষ্টত থকা কলেজ য'তে এপ্লাই কৰিব পাৰিমনে দাদা, প্লিজ ৰিপ্লাই মি। তুমি য'তে মানে ৱেটিং লিষ্টত আছা ন, তুমি 1ৰ পৰা 5খন মানে তোমাৰ চিলেকশ্যন কৰিব পাৰিবা। 1ৰ পৰা 5খন চিলেকশ্যন কৰিব পাৰি। তুমি যদি 5খন যদি চিলেক্ট কৰা নাই এতিয়ালৈকে, তেনেহ'লে ৰিঅ'পেন হ'ব অতি সোনকালে দৰ্পণ। আপোনালোকে তাত আপোনালোকৰ যি এপ্লাই কৰিবলগীয়া আছে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু যদি এতিয়ালৈকে এপ্লাই কৰা নাই আৰু তুমি পাৰিবা। আৰু থেংকছ দাদা, নাইচ ভিডিঅ', থেংক ইউ আব্বাছ আলী। তাৰপিছত দিছে ছাৰ এখন কলেজত একচেপ্ট কৰি আকৌ মানে ক'ব বিচাৰিছে যে মানে এখন কলেজত একচেপ্ট কৰি আৰু ৰিএপ্লাই কৰিব পাৰি নে নোৱাৰি। তাৰমানে মই বুজি পাইছোঁ আপোনাৰ কথাখিনি, যে আপোনাৰ মানে একচেপ্ট কৰাৰ পিছত আৰু কৰিব পাৰিব। আপুনি এবাৰ একচেপ্ট কৰিলে নহয়, একচেপ্ট কৰি পেলাই যেতিয়া দৰ্পণ ৰিঅ'পেন হ'ব তেতিয়া আপোনালোকে আৰু ৰিএপ্লাই কৰিব পাৰিব বেলেগ কলেজত। আপোনালোকে এতিয়া এডমিশ্যন যদি একচেপ্ট হৈছে দেন আপোনালোকে এডমিশ্যনটো ল'ব লাগিব, নহ'লে কিন্তু ৰিএপ্লাই নহ'ব আপোনালোকৰ পৰ্টেলত। একচেপ্ট কৰি লওক, একচেপ্ট কৰি পেলাই আপোনালোকে কৰি লওক। তাৰপিছত এতিয়ালৈকে এই সম্পৰ্কে একো নটিফিকেশ্যন ওলোৱা নাই দৰ্পণৰ পৰা, কি ঠিক 2 এদিনতে ওলাব। আপোনালোকে যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন যেতি নামৰ কাষৰ ৰং আছে বুলি ক্লিক কৰি এতিয়া ছাবস্ক্ৰাইব কৰি থওক। আপোনালোকে আগলৈ এনেকুৱা ধৰণৰ বহু নটিফিকেশ্যনবোৰ পাবলৈ, আৰু ঘণ্টা বটনটো ক্লিক কৰি দিব ফ্ৰেণ্ডছ। আৰু এটা কথা কওঁ যে আপোনালোকৰ যিটো মানে পাৰ্চেণ্টেজ আছে, পাৰ্চেণ্টেজটো ভাল থাকিলেহে আপোনালোকে চিলেকশ্যন হ'ব। চ' ফ্ৰেণ্ডছ, এও কৈছে যে মই এখন কলেজত একচেপ্ট কৰিছিলোঁ বাট মই সেই কলেজত এডমিশ্যন নল'লোঁ, এতিয়া বেলেগ কলেজত এপ্লাই কৰিবলৈ কি কৰিব লাগিব? আপুনি এডমিশ্যন নল'লে বাৰু কথা নাই, আপুনি কেইখন কলেজত এপ্লাই কৰিছিলে আপুনি সেইটো কথা মোক জনাব। আপুনি যদি কেইখন কলেজত এপ্লাই কৰিছিলে, তাৰমানে 1ৰ পৰা 5খন কলেজ দিছিলে এপ্লাই কৰিব, আপোনালোকে এখনত ছিট পাইছিলে, আপুনি এপ্লাই মানে একচেপ্ট নকৰিলে, দেন আপুনি যেতিয়া দৰ্পণ ৰিঅ'পেন হ'ব তেতিয়ালৈকে আপোনালোকে ৱেইট কৰিব লাগিব ৰিঅ'পেন হোৱালৈকে। চ' ফ্ৰেণ্ডছ, আপুনি এনেকৈ ৱেইট কৰক অলপ দিন, বেছি দিন নহয় অলপ সময়। তাৰপিছত দিছে মই ভুলতে এটা কলেজৰ একচেপ্ট কৰি ল'লোঁ, কি কৰিম? তুমি একচেপ্ট কৰিছা যদি ভাল কথা, তোমাৰ যদি মন পচন্দৰ কলেজ হয় দেন তুমি এডমিশ্যন ল'ব পাৰিবা।
নজৰুল তুমি লৈ ল'ব পাৰিবা তাৰপিছত ইয়াত দিছে মোৰ এখন কলেজত ৱেটিং লিষ্টত নেম আহিছে বাট আকৌ কৰিব পাৰিমনে তুমি পাৰিবা তুমি 5খনলৈকে চিলেকশ্যন কৰিব পাৰিবা টেনশ্যন নাই তুমি ৱেটিং লিষ্টত আছা ন তোমাৰ কনফাৰ্মেশ্যনটো পাবা 23 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত তুমি চিলেকশ্যন হৈছা নে নাই তাৰপিছত দাদা আমি ৱেটিং লিষ্টত আছোৱে যে আমি যে একো নিউ অনলাইন কৰিব লাগিব তোমালোকে অনলাইন কৰিব লাগিব তোমালোকৰ দৰ্পণ পৰ্টেলত কৰিব লাগিব দৰ্পণ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন নকৰা হ'লে এডমিশ্যন নাপাব নেকি নহয় ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আৰু পৰ্টেলত এখন নটিফিকেশ্যন দি দিছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব নতুনকৈ যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে বা আগতে কৰা নাছিল তেওঁলোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰি লওক আৰু এও কৈছে যে 69% ফাৰ্ষ্ট ইয়াৰ ছায়েন্সত তুমি পাবা কিন্তু আৰিয়াত পোৱা নে নোৱা মানে আৰ্যভট্ট কলেজৰ কথা কৈছে আৰ্যভট্ট কলেজত পোৱা নে নাপাব বাৰু সেইটো মই নাজানো কিমান কাট অফ গৈছে এতিয়া আপোনাক মই কাট অফটো চাই পেলাইহে ক'ব পাৰিম তাৰপিছত দাদা মই 3টা স্কুলত 2টা কলেজত এপ্লাই কৰিছোঁ কিন্তু আমাৰ এটাত চিলেকশ্যন হৈছে এখন কি কৰিব মানে ক'ব বিচাৰিছে যে এখনত চিলেকশ্যন হৈছে দুখনৰ তিনিখন কলেজত এপ্লাই কৰিছিলে তুমি চিলেকশ্যন কৰা কলেজখন এডমিশ্যন ল'ব পাৰিবা ৱেটিং লিষ্টত আমিতো দৰ্পণ পেজ তাই বহুত দেখিছে কিন্তু দেখায় যে অকণো ৱেটিং লিষ্ট আহিছে না আপুনি কিছু কৰিব কইবা আমাৰ মেছেজ তাৰ বিপৰীতে আপুনি কি কৰক দৰ্পণ পৰ্টেলত যায় আৰু ৰিএপ্লাই কৰিব পাৰিব আপোনালোকৰ ৱেটিং লিষ্টত আছে যদি টেনশ্যন নল'ব আপুনি ৰিএপ্লাই কৰিব পাৰিব আৰু আপুনি মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব যিসকলৰ প্ৰব্লেম হৈ আছে আপোনালোকে মোক পাৰ্চনেলি মেছেজ কৰক ইনষ্টাগ্ৰামত জনটেক অফিচিয়েল ফ'ল' কৰি পেলাই আপোনালোকে মোক মেছেজ কৰক তাৰপিছত জনটেক মোৰ ফেচবুক পেজো আছে আপোনালোকে তাত ফ'ল' কৰি পেলাই মোক মেছেজ কৰিব পাৰে আপোনালোকৰ কমেণ্ট বহুত আহিছে তো চ' মই ভিডিঅ' বনাই পেলাই ৰিপ্লাই দিব লগা হৈছে দাদা মোৰ কটন মনত নাই যে সকলোতে ভুল বুলি কৈছে আপুনি মোক হেল্প কৰক চৰি দাদা মানে আপোনাৰ কথাখিনি মই বুজি পোৱা নাই আপুনি মানে কি ক'ব বিচাৰিছে ছাৰ মই ৱেটিং লিষ্টত আছোঁ মই কি কৰিম তুমি ৱেটিং লিষ্টত আছা মেৰিট লিষ্টত তুমি 23 ছেপ্টেম্বৰৰ পৰা 24 ছেপ্টেম্বৰৰ ভিতৰত তুমি চিলেকশ্যন হৈ যাবা এইটো টেনশ্যন ল'ব নালাগে আপুনিও অলপ সময় ৱেইট কৰক আপুনিও পাই যাব তাৰপিছত আপুনিও কৰক আপুনি অলপ সময় ৱেইট কৰিলে আপোনালোকে পাই যাব SMS পাইছোঁ বাট মেৰিট লিষ্টত নাম নাই এতিয়া প্লিজ হেল্প মি আপোনাক মই হেল্প কৰিম মেৰিট লিষ্টত নাম নাই আপুনি দৰ্পণ পৰ্টেলত আপোনালোকে চেক কৰক যদি মেৰিট লিষ্টত আপোনালোকৰ তাত নাম আহিছে দৰ্পণ পৰ্টেলতো আহে অথবা SMS থ্ৰুদিও আহে আপোনালোকে সেই দুটা চেক কৰক নেক্সট চাব আপুনি কলেজৰ যিখন কলেজত এপ্লাই কৰিছে তাৰে ৱেবছাইটত গৈ বুজি পাইছে ফ্ৰেণ্ডছ তাৰপিছত দাদা মই 2টা কলেজত এপ্লিকেশ্যন ছাবমিট কৰিছিলোঁ এটাত এডমিশ্যন ল'বলৈ অফাৰ পাইছিলোঁ বাট মই একচেপ্ট কৰিব লাগে বুলি জনা নাছিলোঁ এতিয়া আকৌ ছিষ্টেম ৰিজেক্ট দেখুৱাইছে এতিয়া কি কৰিম তুমি কি কৰা তুমি ৰিএপ্লাই কৰি দিয়া তুমি যেতিয়া দৰ্পণটো খোল খাব তেতিয়া তুমি ৰিএপ্লাই দিবা দাদা মই একচেপ্ট কৰোঁতে ভুল হ'ল আকৌ মই সেইখনত পাৰিম নে ল'ব তুমি পাৰিবা তুমি যদি ছিট পোৱা পাৰিবা ৱেলকাম আমাৰ স্কুলত ছিট কেপাচিটি ইনক্ৰিজ কৰিব বিচাৰো কি কৰিব লাগিব আপোনালোকৰ যদি স্কুলত ছিট কেপাচিটিটো ইনক্ৰিজ কৰিব বিচাৰে দেন আপোনালোকে আপোনালোকৰ প্ৰিন্সিপালৰ লগত আলোচনা কৰক প্ৰিন্সিপালৰ লগত আলোচনা কৰি পেলাই আপোনালোকে ছিটটো ইনক্ৰিজ কৰিব পাৰে যদি আপোনালোকৰ ফেকাল্টি আছে দেন আপোনালোকৰ কৰিব পাৰিব কটন কলেজৰ পে'মেণ্ট কেনেকৈ কৰিম তুমি অনলাইন পে'মেণ্ট কৰিব পাৰিবা তুমি অনলাইন পে'মেণ্ট কৰিবা যদি তুমি EWS কেণ্ডিডেট হয় বা ইকনমি 2 লাখত কৰি কম হয় তেনে তোমাৰ এডমিশ্যন ফিজ নালাগে ফ্ৰী হ'ব তাৰপিছত এও কৈছে যে দাদা মোৰ এপ্লিকেশ্যন ৰিজেক্ট হৈছে তেনেহ'লে মই কি কৰিব লাগে তুমি আকৌ এপ্লিকেশ্যন কৰিব পাৰিবা তুমি অলপ সময় ৰোৱা 20 তাৰিখৰ পিছত পাৰিবা ছাৰ মোৰ 3টা প্ৰব্লেম এটা মোৰ ইনকাম চাৰ্টিফিকেট ৰিজেক্ট হ'ল আকৌ 14 তাৰিখে এপ্লাই কৰিলোঁ আৰু ইনকাম চাৰ্টিফিকেট আহিবলৈ 5-6 দিন লাগে ছাৰ মই এতিয়া কি কৰোঁ তোমালোকৰ একো টেনশ্যন নাই 18 তাৰিখলৈকে আপোনালোকৰ এডমিশ্যনৰ ডট বঢ়াই দিছে ন মেৰিট লিষ্টত যদি ছিট পাইছা 18 তাৰিখলৈকে আপোনালোকে এক্সটেণ্ড কৰিছে দাদা মই এডমিশ্যন লৈছোঁ একো এপ্লাই কৰিব পাৰিমনে তুমি এডমিশ্যন লৈছা দেন আৰু আকৌ এপ্লাই কৰিব খোজা দেন তুমি পাৰিবা দৰ্পণত গৈ পেলাই তোমাৰ যেতিয়া দৰ্পণ খুলি দিব এতিয়ালৈকে ৰিঅ'পেন হোৱা নাই ৰিঅ'পেন 23 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত হৈ যাব এডমিশ্যন কৰিও আকৌ বেলেগ কলেজত এডমিশ্যন কৰিব পাৰিমনে পাৰিবা মই আগতে বহুত ক'লোঁ তাৰপিছত ফ্ৰেণ্ডছ বহুত আপোনালোকৰ মেছেজ মই পাইছোঁ বাৰু এই সম্পৰ্কে মই গোটেইখিনি এটা ভিডিঅ'ত এনেকৈ মই ক'ব নোৱাৰোঁ
যে আপোনালোকক গোটেইখিনি নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব গোটেইবিলাকৰ যদি মোক কমেণ্ট এনেকৈ চাই যাওঁ দেন আপোনালোকক যদি কিবা বুজি পোৱা নাই দেন আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওক আপোনালোকক মই ভিডিঅ' বনাই বুজাই দিম মানে আপোনালোকে কেনেকৈ কৰিব লাগিব সেই বিষয়ে আপোনালোকক মই ভিডিঅ' বনাই জনাই দিম আপোনালোকৰ সকলোবোৰ কমেণ্টৰ মই ৰিপ্লাই দিম এতিয়া মই যিখিনি আপোনালোকক মই ক'লোঁ যে সকলোৰে প্ৰায়ভাগ একেই প্ৰব্লেম মই সকলোবিলাক কমেণ্ট চাইছোঁ সকলোৰে প্ৰায় একেই প্ৰব্লেম মই সকলোকে যেনেকৈ পাৰোঁ য'ত পাৰোঁ ইনষ্টাগ্ৰামত ফেচবুকত কমেণ্টত আপোনালোকক মই চবতে ৰিপ্লাই দিম আৰু চবতে হেল্প কৰিম আৰু এই ভিডিঅ'টো চাই যদি ভাল পাইছে দেন এতিয়ালৈকে মই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে যে তেতিয়া মই কাষৰ ৰঙা চিম্বলটো ক্লিক কৰি এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ আহিছোঁ গুড বাই জয় অসম